হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা মিনি ব্লগলৈ। এয়া মাংস আজি মই ৰেচিপি বনাম। সকলো বস্তু ৰেডি কৰি লৈছোঁ। পিঁয়াজখিনি কাটা হৈ গ'ল। এতিয়া জুইকুৰা জ্বলাই ল'লোঁ। তেলখিনি গৰম হ'বলৈ দিছোঁ। পিঁয়াজখিনি বহাই দিলোঁ। জলকীয়া আদা নহৰু পেষ্টখিনি দি দিলোঁ। এতিয়া মাংসখিনি বহাই দিওঁ। মাংসখিনি অলপ লাৰি দিওঁ। নিমখ দি দিওঁ। এতিয়া অলপ হালধি দি দিলোঁ। এতিয়া আলুখিনি দি দিলোঁ। তাৰপিছত অলপ লাৰি কিনে ঢাকি দিম। এইবিলাক হৈছে পেকেট মছলা, গোটেইখিনি মিক্স কৰি লৈছোঁ। মাংসখিনি প্ৰায় ভাজা হৈ গ'ল। আলুখিনি পিটিকা কৰি দি দিম। অলপ উতল অহাৰ পাছত আমাৰ আঞ্জা ৰেডি। আঞ্জা হৈ গ'ল। তো এতিয়া আমি ভাত খাই লওঁ। ভিডিঅ'টো ইমানলৈ আছিল। ধন্যবাদ।